এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। চ' আজি হ'ল ছানডে, তো সকলোৱে কি কৰি আছে ছানডে দিনাখন মোক কমেণ্টৰ যোগেদি জনাব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ছানডে মোবাইলটো হাতত লোৱাৰ এটা বিশেষ কাৰণ হ'ল, আজি আমাৰ ঘৰলৈ এজন বিশেষ অতিথি আহি আছে। তো এই অতিথিজন কোন আছে আপোনালোকে মোৰ ভিডিঅ'টো চাই গ'লে গম পাই গৈ থাকিব। চ' বাকী আপোনালোকৰ খবৰ কেনেকুৱা চলি আছে, নতুন বছৰ কেনেকুৱা গৈছে, মোক সকলোখিনি কমেণ্টৰ যোগেদি জনাব বুলি আশা ৰাখিলোঁ। তো আজি মই ছানডে ৰাতিপুৱা শুই উঠাৰ পৰাই তো জানেই আমি চাকৰিয়াল মানুহৰ কাৰণে ছানডেটো বহুত বেছি কামৰ দিন হৈ যায় ঘৰত, কাৰণ বহুতখিনি কাম ৱৰ্কিং ডেইজবিলাকত কৰা নহয়। তো সেইদিনাখন সকলো কাম কৰা হয় ছানডে দিনাখনে। তো আজি বহুতখিনি কাপোৰ ধোৱা হ'ল, ওপৰত কাপোৰ মেলি আহিলোঁ আৰু অলপ ইয়াতো মেলিছোঁ আমাৰ বেলকনিত। তো এয়া হৈ গ'ল আমাৰ পুটপুটি। তো বাকী আপোনালোকৰ নৱবৰ্ষ কেনেকুৱা গৈছে? পিকনিক খাবলৈ গ'ল নাই পিছে? মইতো জানেই 3টাকৈ পিকনিক খাইছোঁ। তো আপোনালোকে পিকনিক গৈছেনে নাই তো মোক জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'টো সেইটো মোৰ কমেণ্টৰ যোগেদি জনাব বুলি আশা ৰাখিলোঁ। আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ। আৰু আমাৰ বিশেষ অতিথিজনৰ লগত আপোনালোকক সোনকালেই পৰিচিত কৰাই দি আছোঁ। চ' আজি আলহীজন হৈছে আমাৰ ডাঙৰ বাইদেউৰ একমাত্ৰ পুত্ৰ, আমাৰ ভাগিন, এয়া বৰিছ শইকীয়া। বাইদেউহঁত থাকে গুৱাহাটীত। তো এইবাৰ মাঘ বিহু বুলি বোকাখাতলৈ আহিছে। তো সি আমাৰ ঘৰলৈ আহিলে ফুৰিবৰ কাৰণে। এয়া আমি এতিয়া খাবলৈ লৈছোঁ গাহৰি, লাই আৰু এয়া আছে এয়া হৈছে আমাৰ ভাগিনা খাবলৈ লৈছে। নিম্বু কাটি দিব লাগিব বাইদেউ। হে এভৰিৱান, ফাইনেলি আমি ৰেডি হৈ গৈছোঁ। আমি এতিয়া অকণমান ভাবিছোঁ ফুৰি আহোঁগৈ। তো একচুৱেলি ভাগিন আহিছিলে, তো আপোনালোকক দেখালোৱে অলৰেডি। তো তাক লৈ পেলাই অলপ ফুৰি আহোঁগৈ। ক'ত যাওঁ, কি কৰোঁ, গোটেইখিনি আপোনালোকক দেখাই থাকিম। কিন্তু এটুকুৰা এনেকুৱা জেগাত যাওঁ য'ত মিউজিয়াম আছে নাই, আৰু ছাৰপ্ৰাইজটো ভাঙিয়ে দিছে। তাৰপাছত সিও দেখা নাই। তো যোৰহাটত চাবলগীয়া অলপমান বস্তুৱেই আছে বাৰু, কিন্তু যিকেইটা আছে গোটেইখিনিতো এদিনতে মই দেখাব নোৱাৰিম। তো ভাবিলোঁ কি ইয়াতে লৈ যাওঁ। কাইলৈ আমি কাৰণ উৰুকা বুলি বোকাখাত যাব লাগিব। তো গোটেইকেইটা বোকাখাত যাম কাইলৈ। তো সেইকাৰণে তাক আজি তাতে অলপ ফুৰাই আনোঁ। মিউজিয়াম জানো, য'ত ষ্টেচুজ থাকে। দেখিছে, তাই চব জানে। তো ককাইক ৰেডি হৈ থাকোঁতে তাই অকণমান ভিডিঅ' কৰি আনিলে, ক'লে মাইনা দাদা ষ্টাইল কৰি আছে, তোমাৰ ব্লগত এইটো দি দিবা। আমি আহি আছোঁ এতিয়া, দেখিছে নহয় আমি কিমান কাজিয়া পেচাল কৰি আহি আছোঁ। দেখিছে নহয়, এখেতে ওলাওঁতে বহুত টাইম লগাইছে আজি। মেকআপ চেকআপ কৰোঁতে অলপ টাইম লাগিছে। এয়া আমাৰ ভাগিন আৰু এয়া আমাৰ ছোৱালী, দুইটা পাছফালে বহি আহিছে ককাই ভনী। ভাগিন মোমায়েকতকৈ 7 জনমৰ ডাঙৰ, তই জান নাই? ডাঙৰ হ'লে কি তোমাক খুৱাব নেকি? ভাগিনক খুৱাবলৈ কৈছে, ভাগিন মোমায়েকতকৈ ডাঙৰ কাৰণে মোমায়েকে কৈছে ভাগিনে খুৱাব লাগে। তো বাটত আহি থাকোঁতে আমি খনিকৰ পুথি এভাগ দেখিলোঁ। তো তাতে আমি সেৱা জনালোঁ। তো খনিকৰ পুথি কি হয় সকলো অসমবাসীয়ে হয়তো জানেই। তো এয়া আমি এতিয়া তিতাবৰ মৰিয়নি ৰোডত আহি আছোঁ।
চ' এয়া ফাইনেলি আমি আহি পাই গ'লোঁ সেইদিনাখন একচুৱেলি আমি গৈছিলোঁ থেঙাল কালচাৰেল চেণ্টাৰ এণ্ড মিউজিয়ামত যিটো তিতাবৰ ঢলিত আছিলে চ' আমি তিতাবৰ ঢলিলৈ গৈছিলোঁ এইখন এণ্ট্ৰেঞ্চ গেট এইটো টিকেট কাউণ্টাৰ তাত এখন ৰেষ্টুৰেণ্টো আছিলে য'ত চাহ কফি এনেকুৱা ধৰণৰ ফাষ্ট ফুডো পোৱা যায় তো সেইটো আপোনালোকক এবাৰ দেখাই দিছোঁ চ' অকণমান পুতনা ৰাক্ষসীৰ লগত অলপ চেলফি ল'লোঁ সেইদিনাখন মই তো ইহঁতি হাঁহি আছিলে চ' এতিয়া আমি আহি পালোঁ ইয়াতে আপোনালোককোতো দেখাই যাম কি কি দেখি আছোঁ কি নাই চ' যিটো সংৰক্ষিত বস্তুৰ মিউজিয়াম আছিলে তো তাৰ ভিতৰত ফটো আৰু ভিডিঅ' কৰা নিষেধ আছিলে তো তাৰ বাবে ভিতৰত আপোনালোকক দেখাব নোৱাৰিলোঁ তো বাহিৰৰ পৰাই অলপ দেখাই দিছোঁ এইখন দুৱাৰেদি তাতে সোমাই যাব লাগে ভিতৰত কিবা কিবি বস্তু সংৰক্ষিত কৰা হৈছে তো আপোনালোকক বাহিৰৰ পৰাই দেখাই দিছোঁ যদি এতিয়া যাব আপোনালোকে তাতে কি কি আছে গোটেইখিনি বস্তু গম পাব এতিয়া আমি অলপ গেমিং জ'নত আহিলোঁ তো গোটেইখিনি গেমিঙৰ বস্তু আছিলে কিছুমান খালি অলপ বেয়া হৈ আছিলে আৰু ইয়াতে ওলাই আহি পেলাই মই দেখা পাইছিলোঁ 70 চিনেমা তো তাতে পাৰ পাৰ্চন 150কৈ ল'ব বুলি লেখা আছিলে আৰু হৰৰ হাউচ আছিলে ভূতৰ ঘৰ তো তাতে পাৰ পাৰ্চন 80 ৰুপিজকৈ ল'ব বুলি লিখা আছিলে ইয়াতে আছিলে বাম্পাৰ কাৰ তো তাতে দুখন বাম্পাৰ কাৰ নে তিনিখন বেয়া হৈ আছিলে অকল এখনে কাম কৰি আছিলে তো সেইদিনাখন এইটো আমি খেলিব নোৱাৰিলোঁ তাৰপাছত আমি পাৰ্ক এৰিয়াৰ ফালে গ'লোঁ তো তাতো বৰ ধুনীয়াকৈ গোটেইখিনি গছ গছনি কলম কৰি ইমান ধুনীয়া ধুনীয়া ডিজাইনকৈ ফুল চুলো লগোৱা আছিলে তো তাতে মোৰ ছোৱালীজনীয়ে অকণমান খেলিলে আৰু ল'ৰা ছোৱালীয়েটোতো খেলা বুলি ক'লে বহুত ভালেই পায় তাই খুব জুলনা জ্বলিলে তাৰপাছত তাতে বহুতকেইটা ল'ৰা ছোৱালীয়ে খেলা বস্তু আছিলে গোটেইখিনিতে তাই খেলি উপভোগ কৰিলে মই অলপ চিনেৰী কেপচাৰ কৰোঁ বুলি অলপ ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ বাবে চ' আমি অলপ বহিছোঁ এতিয়া তাইক অকণমান ককাইকে খেলাই আছে আমি অলপ
ভাল লাগিছে, পৰিৱেশটো বেয়া নহয়, আহিব পাৰে আপোনালোক ইয়ালৈ ল'ৰা ছোৱালী লৈ। ইমান বিশেষ বস্তু নাই গুৱাহাটী, অলম'ষ্ট গুৱাহাটী কলাক্ষেত্ৰৰ নিচিনাই বস্তুটো, কিন্তু তাতকৈ অলপ বস্তু কম আছে। আহি ভাল পাব, পৰিৱেশটো ভাল পাব, বহুত চাফ চিকুণকৈ ৰাখিছে আৰু পৰিৱেশটো বহুত ধুনীয়া। তো আহিব আপোনালোকো। এইটো আছে আপোনাৰ তিতাবৰ, চিনামৰা তিতাবৰ ৰোডত। তিতাবৰত সোমাই আহিব লাগিব, ঢলি বুলি কয়। তো আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব তাৰ লোকেশ্যনটো। তো আমাৰতো বেয়া নালাগিলে, সন্ধিয়াটো এতিয়া ভালেই যাব বুলি ভাবিছোঁ। আৰু এণ্ট্ৰি ফিজ আপোনাৰ এডাল্টৰ কাৰণে 50 ৰুপিজ, আৰু 5 বছৰৰ তলৰ যদি আপোনালোকৰ বাচ্ছা হয় তো তেওঁলোকৰ ফ্ৰী হয়। আৰু তাতে গেমিঙৰ বহুতখিনি বস্তু আছে, সেইখিনি প্ৰত্যেকটো বস্তুৱেই ৰেটটো খালি বেলেগ বেলেগ হয়। তো সেইখিনি মই আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাই দিছোঁ অলৰেডি। তো অকণমান দেৰি বহোঁ, গল্প চল্প কৰোঁ আমি দুটাই, আৰু অলপ পিছত লগ পাই আছোঁ আপোনালোকক। এয়া চাওক, ককায়েকে খেলাই আছে তাইক, তাহাঁতি দুটা তাতে খেলি আছে আৰু আমি দুটা তাতে বহি আছিলোঁ। ঠেঙাল সাংস্কৃতিক কেন্দ্ৰখন উদ্বোধনী কৰিছিলে শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে। তো এইটো আপোনালোকক অলপ দেখাবৰ কাৰণে ভিডিঅ' কৰিলোঁ। এয়া চাওক, জুই ফুৱাই আছিলে, দেখিতো মোৰো খুব পাব মন গৈছিলে। তেওঁ বুলি আমি আকৌ ঘৰলৈ বুলি উভতি আহি আছিলোঁ। তেতিয়া প্ৰায় 5:30 মান হৈছিলে, কিন্তু চাওক ইমান আন্ধাৰ হৈ গৈছিলে ঠাণ্ডাকালিৰ বাবে। তাৰপাছত আমি একচুৱেলি গৈছিলোঁ ঠেঙাল মেনৰলৈ বুলি, কিন্তু এয়া চাওক ৰাস্তাটো ইমান নিজান আছিলে। তো ভাবিছোঁ গুগলে আমাক ঠিক ৰাস্তা দেখাইছে নে আমি ভুল ৰাস্তা দি আহি আছোঁ। তো অলপ ভয়ো লাগিছিলে, একদম নিজান আছিলে ৰাস্তাটো, কেউকাষে অকল পথাৰ আছিলে।
চ' ফাইনেলি ঠেঙাল মেনৰ পালোহি, কিন্তু আমাৰ দুৰ্ভাগ্য যে ঠেঙাল মেনৰ সেইদিনাখনৰ বন্ধ আছিলে চাগে, গেটত বহুত ডাঙৰ তলা এটা লগোৱা আছিলে। তো আমি আকৌ যোৰহাটলৈ উভতি আহিলোঁ তাৰ পৰাই। চ' ল'ৰা ছোৱালী দুটাৰে খুব ভোক লাগিছিলে, তো তাহাঁতক কিবা এটা খুৱাবলৈ বুলি আৰু আমাৰ ভাগিনক দেখালোঁ আমাৰ যোৰহাটৰ খাওঁ বুলি, য'ত কি সকলো ধৰণৰ খোৱাৰ বস্তু পোৱা যায়, সকলো ধৰণৰ ৰেষ্টুৰেণ্ট আছিলে ইয়াতে। তো যিসকল যোৰহাটৰ হয় সেইসকলেতো নিশ্চয় জানে, আৰু যিসকল যোৰহাটৰ বাহিৰৰ লোকে চাই আছে মোৰ ভিডিঅ'টো, এয়া আমি গৈছিলোঁ সেইদিনাখন চোলাধৰা ৰোডত, য'ত সকলো ধৰণৰ ফাষ্টফুডৰ ৰেষ্টুৰেণ্ট আছে। ফাষ্টফুড বুলিয়েই নহয়, মেইন কৰ্চো আপোনালোকে ল'ব পৰা ধুনীয়া ধুনীয়া হোটেলছ আছে, ৰেষ্টুৰেণ্ট আছে। তো আপোনালোকে যদি বিচাৰে এইফালে যাব পাৰে। আমি গৈছিলোঁ সেইদিনাখন একচুৱেলি আৰবান ধাবালৈ, কিন্তু আৰবান ধাবাত সেইদিনাখন আমি বিচৰা বস্তুটো নাছিলে। চ' আমি আকৌ বেলেগ এখন ৰেষ্টুৰেণ্টত গ'লোঁ, ফায়াৰফ্লাইজ। তাতে খাবলৈ সকলো বস্তুৱেই টেষ্টি আছিলে বাৰু, মিছা নহয়, বহুত টেষ্টি বনাইছিলে, কিন্তু বহুত টাইম ৱেইট কৰিব লগা হ'ল। যদি আপোনালোকৰ হাতত সময় আছে তেতিয়াহে ইয়ালৈ যাব। প্ৰায় 1 ঘণ্টামান আমাক ৱেইট কৰাইছিলে। আমি 6:30 মানত তাত পাইছিলোঁগৈ, আৰু 7:30 হৈ গ'ল। তেতিয়ালৈকে আমি জাষ্ট খানাৰ কাৰণে ৱেইটে কৰি আছিলোঁ। আৰু অৱশ্যে মানুহো বহুত ভিৰ আছিলে, নথকা নহয়, তো সেইবাবেও হ'ব পাৰে, কিন্তু বহুত টাইম ৱেইট কৰিব লগা হৈছিলে তাতে। চ' ফাইনেলি আমাৰ কিবা কিবি আহিলে আৰু আমি খাব লৈছোঁ। চ' ভাগিনে চুবাব বিচাৰি আছিলে, কিন্তু মোৰ ভিডিঅ' কৰি থকা দেখি সি মুখখন বন্ধ কৰি দিলে, আৰু মোৰ ছোৱালীজনীয়ে সকলোতকৈ লাষ্টত পাইছিলে, বেচেৰি বহুত ভোক লাগিছিলে। ফাইনেলি আমি ঘৰ পাই গ'লোহি, আৰু খাই বৈ পূৰা পেট ফুল। কিন্তু এতিয়া আকৌ ডিনাৰৰটো প্ৰিপেৰেশ্যনটো কৰিব লাগিব, কিবা এটাতো ডিনাৰত খুৱাব লাগিব ল'ৰাটোক। তো ব'লক আজি কি প্ৰিপেয়াৰ কৰিছোঁ মই ডিনাৰৰ কাৰণে আপোনালোকক দেখাম। চিকেন মেৰিনেট কৰি থৈছোঁ, পিঁয়াজ কাটিলোঁ, এয়া হৈছে অলপমান ড্ৰাই ফ্ৰুটছ, তাৰপাছত এয়া অলপ চাউল তিয়াই ৰাখিছোঁ, লগত থাকিব ফেণ্টা। চ' ডিনাৰটো প্ৰিপেয়াৰ কৰি লওঁ, ডিনাৰ খোৱা সময়ত আপোনালোকক লগ পাই আছোঁ। এয়া মোৰ চিকেন পোলাও কাৰণে চিকেন ৰেডি হৈ আছে। চবে ফাইটিঙত ব্যস্ত। কি কয় এইটো? UFC। এয়া UFC ফেন্স। আৰু এয়া কি কৰি আছা মাইনা দাদা? চুলি কাটাবৰ কাৰণে এইখন বহুত ডাঙৰ পিন্ধাইছা। আৰু টাকলা কৰিবা, এইটো দি চুলি সৰাই দিয়ে। ঠিক আছে, কৰা। পূৰা টাকলা হ'ব নাই? পূৰা অলপমানো চুলি নাথাকিব নালাগিব, কিন্তু পূৰা টাকলা কৰিব লাগিব। তাৰপিছত ববি জেঠাই তোমাক কি কৰিব? ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল।
চিকেন পোলাও আৰে নহয় চিকেন আছে কাৰণে বেছি লাগে দেখিছ তই কমাই ভয় খাইছে চ' এতিয়া আমি খাই লওঁ এতিয়া 11:15 আমাৰ অলপ ভোক লাগিছে তো আমি তিনিটাই খাম একচুৱেলি আমাৰ ছোৱালীজনীয়ে নাখায় তাই বোলে পূৰা পেট ফুল নাখায় লগত ফেণ্টা লৈ লৈছোঁ আমি খাবৰ কাৰণে চ' মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু এনেকৈ মোৰ ভিডিঅ'বোৰ চাই যাব আপোনালোকে আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পাইছে সেইসকলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ভিডিঅ'টো ইমানেই তো ছাবস্ক্ৰাইব নকৰিব চ' পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই গুড নাইট